নমস্কাৰ, মই আপোনালোকক দেখাব লৈছোঁ কেনেকৈনো গামোচাত ফুল তোলে। প্ৰথমে কি কৰি লৈছোঁ, দুডালৰ ওপৰত দুডালকৈ আঁচুৰটো বাছি ল'লোঁ। তাৰপিছত আমি এতিয়া ফুল তুলিব লাগিব। ফুল তুলিবলৈ হ'লে গামোচাত প্ৰথমে কাষৈ ফুল বাচিব লাগিব। এইটো মই কাষৈ হিচাপে বাছি লৈছোঁ। ইয়াত কি আছে, এডাল উঠাই তিনিডাল নমাই আকৌ এডাল উঠাব লাগে। তাৰপিছত আমি ছাইডত 1 2 3 4 4 ঘৰ এৰি দিম। 4 ঘৰ এৰি দিম। আমি ইয়াত 4ডাল এৰি দিম। 1 2 3 4 4ডাল এৰি পেলাই কি কৰিম, এডাল উঠাই তিনিডাল নমাই এডাল উঠালোঁ। তাৰপাছত ইয়াৰ পৰা ইয়ালৈকে কেইঘৰ আছে আমি হিচাপ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 ইয়াৰ পৰা ইয়ালৈকে আমি 18ডাল হিচাপ কৰি এৰি দিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18 ঘৰ আমি আকৌ ফুলটো চাই লওঁ। 3 ঘৰ উঠাই 5 ঘৰ নমাই 3 ঘৰ উঠাব লাগে। ইয়াত আমি কি কৰিম, তিনিডাল উঠাই, তিনিডাল মানে 3 যোৰ হা, ইয়াত 3ডাল উঠাই 5ডাল নমাই 3ডাল তুলি ল'লোঁ। তাৰপাছত ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব, ইয়াৰ পৰা ইয়ালৈ সমানেই নহ'ব জানো, ইয়ালৈকে আছিলে 18ডাল, আমি আকৌ 18ডাল এৰি দি পেলাই ইটো বুটা তুলিব লাগিব। 18ডাল এৰি লৈছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18ডাল পেলাই আমি কি কৰিছোঁ, আকৌ এডাল উঠাই তিনিডাল নমাই এডাল তুলি লৈছোঁ। তাৰপাছত ফুল হৈ গ'লে চাই লওঁ। আমি ইয়ালৈকে হৈ গ'ল, এইটো শেষ হ'ল। তাৰপৰা আমি কিন্তু বাচিম মাজৰ বুটাটো, মানে এইটো বুটা যদি এইটো ধৰোঁ, তাৰপৰা মাজৰ বুটাটো বাচিব লাগিব, নহয় জানো। মাজৰ বুটাটো আকৌ বাচিবলৈ কি কৰিব লাগিব, আকৌ 18ডাল এৰি পেলাই 18ডাল এৰি পেলাই 3ডাল উঠাই আকৌ তাৰ পৰা আৰম্ভ হ'ব, নহয় জানো। 3ডাল উঠাই 5ডাল নমাই 3ডাল উঠাইছোঁ। মই এতিয়া তেনেকৈ গোটেই তাত এখন বাছি ল'ম। মই এটা মন কৰিব, মই ফুলটো কিন্তু ওলোটাকৈহে তুলিছোঁ, মানে ফুলটো ওলোটা ফালেহে উঠিব। এইটো কৰি লৈছোঁ। এতিয়া তেনেকৈ বাকীখিনি মই কৰি লওঁ। এনেকৈ মই সম্পূৰ্ণকৈ গোটেই গামোচাখনত তুলি ল'লোঁ। 18ডালৰ আঁতৰে এনেকৈ গোটেই গামোচাখন তুলি ল'লোঁ। তাৰপাছত কি কৰিম, আমি ফুলৰ কাঠিডাল ভালদৰে উঠাই ৰাঁচখনৰ ইপাৰে এডাল চিৰি মাৰি ভৰাম। আমি চিৰি মাৰিডাল ভালদৰে ভৰাব লাগিব, যাতে তলৰ সূতা ওপৰলৈ নাহে। মই লাহে লাহে ফুলৰ কাঠিডালৰ মূৰত ৰাঁচখনৰ ইপাৰে মই চিৰি মাৰিডাল ভৰাই ল'লোঁ। তাৰপাছত বৌকেইবাতিৰ ইপাৰে আমি যিডাল ফুলৰ কাঠি মূৰত যিডাল চিৰি মাৰি ভৰাইছিলোঁ ৰাঁচখনৰ ইপাৰে, সেই একেটা মূৰতে আমি বৌকেইবাতিৰ ইপাৰেও এডাল চিৰি মাৰি ভৰাব লাগিব। মই ভালদৰে চিৰি মাৰিডাল তুলি সেইটো মূৰতে বৌৰ কেইবাতিৰ ইপাৰে এডাল চিৰি মাৰি ভৰাইছোঁ। ইয়াত সাৱধানে মই লাহে লাহেকৈ ইপাৰে এডাল চিৰি মাৰি ভৰাই লওঁ। ভালদৰে উঠা নাই কাৰণে মই আকৌ চিৰি মাৰি ভালদৰে চপাই লৈছোঁ, লাহে লাহেকৈ, যাতে তলৰ সূতা ওপৰলৈ নাহে। কাৰণ তলৰ সূতা যদি ওপৰলৈ আহে, ফুলটো দেখিবলৈ বেয়া লাগিব। লাহে লাহেকৈ মই চিৰি মাৰিডাল ভৰাই লৈ ইয়াত মই এটা ফুলৰ কাঠি ভৰাই থ'ম, যাতে সেই একেটা ফুলে আমি আকৌ তুলিব পাৰোঁ। মই ফুলৰ কাঠিডাল
ভৰাই লৈ এই ফুলটো ধুই ৰাখিছোঁ। তাৰপাছত আমি এতিয়া সূতা ভৰাব লাগিব। মই সূতা এডাল মাকত লোৱা নাই, এডাল লাঠিত লৈ লৈছোঁ। ৰাঁচখনৰ পৰাই যিডাল চিৰি মাৰি তুলি লৈছিলোঁ সেইডাল ভালদৰে তুলি আমি এতিয়া সূতা ভৰাম। সোঁ হাতৰ পৰা বাওঁ হাতেদি ভালদৰে সূতাডাল ভৰাই লৈ আমি এতিয়া ভালদৰে আমি টাৰি লওঁ। তাৰপাছত ৰাঁচখনৰ ইপাৰে থকা চিৰিমাৰিডাল উলিয়াই পেলাব লাগিব। তাৰপাছত আমি সাধাৰণতে যিডাল সূতা তাঁত বৈ থাকোঁ সেইডাল এমাকো মাৰি ল'ম। মই এমাকো মাৰি আকৌ ৰাঁচখন ভালদৰে পাৰি ল'লোঁ। তাৰপাছত বৰ কেইবাটিৰ ইপাৰে যিডাল চিৰিমাৰি আছিলে সেইডাল ভালদৰে তুলি লৈ এয়া ফুলটো এনেকৈ উঠিছে। তাৰপাছত আমি আকৌ বাওঁ হাতৰ পৰা সোঁ হাতেদি আকৌ এবাৰ একেটা ফুলতে আকৌ এবাৰ সূতা ভৰাম। এনেকৈ আমি বাওঁ হাতৰ পৰা সোঁ হাতেদি সূতাডাল ভৰাই ল'লোঁ। বাওঁ ফালৰ পৰা সোঁ ফালে সূতা ভৰাই লৈ আমি তাৰপাছত আকৌ এবাৰ মাকো মাৰি ল'ম। তাৰপাছত আমি ভালদৰে আকৌ ৰাঁচখনে পাৰি ল'ম। এতিয়া আমি দ্বিতীয়টো কাঠি বাচিবলৈ আৰম্ভ কৰিম। দ্বিতীয়টো কাঠি বাচি পেলাই আমি আকৌ ফুলৰ চানেকিখন এবাৰ চাই লওঁ। ফুলৰ চানেকিখনত আমি প্ৰথমে এটা উঠাই তিনিডাল এৰিছিলোঁ। আমি এতিয়া কি কৰিম, তাৰ ওপৰতে তিনিডাল উঠাই এডালহে নমাম। কি কৰিম, তিনিডাল উঠাই এডাল নমাই আকৌ তিনিডাল তুলিম। তাৰপাছত আমি ইফালে কি কৰিছিলোঁ, তিনিডাল উঠাই পাঁচডাল এৰি তিনিডাল উঠাইছিলোঁ। আমি এতিয়া কি কৰিম, পাঁচডাল উঠাই তিনিডাল এৰি আকৌ পাঁচডাল উঠাম। প্ৰথমে কি কৰিম, পাঁচডাল উঠাই তিনিডাল এৰি পাঁচডাল উঠাম। ইয়াত আমি কি কৰিম, তিনিডাল তুলি এডাল এৰি আকৌ তিনিডাল উঠাম। ইয়াত পাঁচডাল তুলি তিনিডাল এৰি পাঁচডাল তুলিম। এনেকৈ মই গোটেই ফ্ৰকখন সম্পূৰ্ণ কৰি ল'ম। মই দ্বিতীয় কাঠিটো ফুল বাচি সূতা ভৰাই ল'লোঁ। আমি এতিয়া 3 নম্বৰ কাঠিটো বাচিবলৈ আৰম্ভ কৰিম। 3 নম্বৰ কাঠিটোত কি আছে, ইয়াত একেই আছে, তিনিডাল উঠাই এডাল নমাই। ইফালে আমি ফুলটো তুলিবলৈ সুবিধা হোৱাৰ বাবে চিৰিমেৰে তুলি লৈছোঁ। ইয়াত যেনেকৈ তিনিডাল উঠি এডাল নামি আছে তেনেকৈ আমি তিনিডাল তুলি এডাল নমাই আকৌ তিনিডাল তুলি থৈ দিম। তাৰপাছত আকৌ আমি চানেকিখন চাই লওঁ। ইয়াত কি কৰিছিলোঁ, পাঁচডাল তুলি থৈছিলোঁ। তাৰ আমি কি কৰিম, সোঁ হাতে আকৌ নতুনকৈ তিনিডাল তুলি ল'ম। আমি সোঁ হাতে পাঁচডাল যে উঠি থকা দেখিছে তাৰ সোঁ হাতে আমি আকৌ নতুনকৈ তিনিডাল তুলি ল'ম। তাৰপাছত আমি কি কৰিব লাগে, তিনিডাল এৰি আকৌ তিনিডাল উঠাব লাগিব। সোঁ হাতে নতুনকৈ তিনিডাল তুলি আমি কি কৰিব লাগিব, তিনিডাল নমাই আকৌ তিনিডাল তুলি, আমি কেইডাল তুলি তিনিডাল নমাই তিনিডাল তুলি আকৌ এডাল নমাই নমাইছোঁ। তাৰপাছত আকৌ তিনিডাল তুলিম, তিনিডাল তুলি তিনিডাল নমাই আকৌ নতুনকৈ তিনিডাল তুলি থৈছোঁ। তাৰপাছত ভালদৰে মন কৰিব, আমি কি কৰিছোঁ, নতুনকৈ তিনিডাল তুলি তিনিডাল নমাইছোঁ, আকৌ তিনিডাল তুলি এডাল নমাই তিনিডাল তুলি তিনিডাল নমাই তিনিডাল তুলিছোঁ। চানেকিখন এবাৰ দেখুৱাই দিওঁ। ইয়াত কি কৰিছোঁ, তিনিডাল নতুনকৈ উঠাই তিনিঘৰ এৰি দিছোঁ, তিনিঘৰ উঠাই এঘৰ এৰি তিনিঘৰ উঠাই তিনিঘৰ এৰি তিনিঘৰ তুলি দিছোঁ। এতিয়া আমি এইটো একে ৰাখি থ'ম। তাত আমি এইটো তিনিডাল উঠাই এডাল এৰি আকৌ তিনিডাল নমাই দিছোঁ। তাৰপাছত আমি আকৌ কি কৰিম, আকৌ এই দ্বিতীয় বুটাডাল কৰিব আৰম্ভ কৰিম। কি কৰিম, নতুনকৈ তিনিডাল তুলিছিলোঁ,
তাৰপাছত 3ডাল এৰিছিলোঁ, আকৌ 3ডাল তুলি এডাল নমাই 3ডাল তুলি 3ডাল নমাই 3ডাল তুলিছিলোঁ। মই কেৱল এটা ফুল তোলাৰ চমু আভাস দেখুৱালোঁ। ধন্যবাদ।